তো হাই হেল্ল' নমস্কাৰ মোৰ অসমবাসী ৰাইজ যিহেতু নেকি বিহুৰ বতৰ আমাৰ বৰপথাৰতো মানে 6, 7, 8 বহাগ মানে কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰিছে। কেন্দ্ৰীয় ৰঙালী বিহুৰ প্ৰথম দিনাই আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। সেইটো নেকি বিহুৰ বতৰ, সেয়েহে সাংস্কৃতিক শোভাযাত্ৰা কৰিবৰ কাৰণে আমাৰ টেঙানীৰ মিলি হুঁচৰি বিহু দলটিও আহিছে। তাৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাম। সেয়ে নেকি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো যেতিয়াই নেকি মই নতুন ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ প্ৰথম আপোনালোকে চাবলৈ পাব আৰু আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক। তো যিহেতু নেকি এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব, সেয়েহে সমস্ত দলবিলাক আহি ইয়াতে উপস্থিত হৈছে আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অকণমানো স্কিপ নকৰি ভিডিঅ'টো চাই থাকক আৰু বলক তেতিয়া আপোনালোকক দেখুৱাই গৈ থাকোঁ।
যিহেতু নেকি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ আছে আৰু কথাটো হ'ল কি মানে ধৰক এইকেইদিন বতৰ বেয়া দেখি মানে কাৰেণ্টটো আমাৰ গাঁৱত বিশেষকৈ নাই, সেয়েহে মোবাইলটো চাৰ্জ দিব নোৱাৰিলোঁ। যিকণ চাৰ্জ আছিলে আপোনালোকক মই ৰেকৰ্ড কৰি দেখুৱালোঁ আৰু বৰ্তমান আৰু বেছি দেখুৱাব নোৱাৰিম, কিজান মোবাইলটো ছুইচ অফো হৈ যাব পাৰে আৰু দেখুৱাব নোৱাৰাৰ বাবে আপোনালোকে দুখ নাপাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আৰু পৰিৱেশ দেখুৱাব নোৱাৰিলোঁ, কাৰণ যিহেতু নেকি এইকেইদিন বতৰ ডাৱৰীয়া, মানে ধৰক মোবাইলটোত যিকণ চাৰ্জ আছিলে মানে ধৰক সাংস্কৃতিক শোভাযাত্ৰা কৰি থাকোঁতে ৰেকৰ্ড কৰি থকা অৱস্থাতে মোবাইল চাৰ্জ শেষ হৈ গ'ল, সেয়েহে আপোনালোকক মই আৰু পৰিৱেশ দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। বাই বাই, জয় অসম।